Hello guys, welcome to my YouTube channel Khalibur Vlogs. তো আপোনালোকে ভিডিওটো থাম্বনেল চাই নিশ্চয় গম পালে ভিডিওটো আপোনালোকে চাই থাকিব শেষলৈকে এই বৰা শিঙৰি হয় এটো বৰা শিঙৰি গৰম চেণ্টাৰত আমি এতিয়া উপস্থিত আছো তো বৰা শিঙৰিৰ যি গৰম চেণ্টাৰ এতিয়া ভাঙি লৈ গৈছে নদীৰ বুকুৰ মাজত তো আপোনালোকে চাই আছে এটো হৈছে চিংৰি ছুটি পাহাৰ এইটো আমি ইয়াত খাৰা হৈ আছো বহুত মানুহৰ বহুত একদম হাৰাশাস্তি হৈ আছে মানুহে একদম কি কম আৰু কবলৈ ভাষা নাই একদম নদীয়ে ভাঙি লো সব নদীয়ে খহাই লৈ গৈ আছে আৰু এওঁলোকৰ এই নদীৰ যি পাৰৰ বাসিন্দাবিলাক সবে ইয়া চাক বহি আছে তেওঁলোকে চিন্তা কৰি আছে একদম মানে এইটো চেণ্টাৰ মানে বহুত ডাঙৰ আছিল এতিয়া গৰম চেণ্টাৰটো একদম নদীৰ বুকুত যা গ'ল তো এইভিনা চাক লঞ্চ লগাই থৈছে কিন্তু মানুহৰ একদম এনেকুৱা অসুবিধা হৈ আছে তো বন্ধুসকল আপোনালোকে যদি বৰা শিঙৰি আহি পেলাই চাব বিচাৰে চাব পাৰে বহুত একদম মানে ভয়ংকৰ নদীয়ে কালৰূপৰ সৃষ্টি কৰিছে তো বন্ধুসকল এয়া চাক লঞ্চ তো নাও হয় মেচিন ফিট কৰা নাও বুলি কয় এইবিলাক এইটো নাও মানে 4-5টা লগোৱা আছে ইয়াত তো এতিয়া নাৱত উঠি আছো আমি পুনে দেখাব বিচাৰিছো চাক নদীৰ অৱস্থা কেনেকুৱা তো চাক এয়া সৰু পোৱালিবিলাক এতিয়া ঘৰ বাৰী সিহঁতৰ ভাঙি দিছে কি কৰিব উপায় নাই তেওঁলোকে এতিয়া নাৱত বহি আছে কোনবাই নদীৰ পাৰত বহি আছে আৰু মাথাবুৰি সবে মানে প্লাষ্টিকেৰে ঘৰ সাজি তাতে মানে ৰাতি শুব লগা অৱস্থা হৈছে তো কি কম আৰু বন্ধুসকল একদম নদীয়া চাক এয়া পানীৰ নদীৰ বুকুত ব্ৰহ্মপুত্ৰ নদীৰ বুকুত গছ-গছনি সব মানে নদীৰ বুকুৰ মাজত তো বন্ধুসকল ভিডিওটো আপোনালোকে শেষলৈ চাই থাকিব আৰু ধুনীয়া বস্তু দেখাবৰ কাৰণে চেষ্টা কৰিম তো বন্ধুসকল এইফিনে চাইছে মেচিন থকা মেচিন হয় এইটো মেচিনৰ সহায়ত এই নাওটো মানে চলে তো বন্ধুসকল আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব আৰু মোৰ জনে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনটো লাহেকে প্ৰেছ কৰি দিব যাতে পৰৱৰ্তী ভিডিও দিয়াৰ লগে আপোনালোকে নটিফিকেশনটো পাই যায় বন্ধুসকল আপোনালোকে চাই আছে নদীৰ কেনেকুৱা কাল ৰূপ ধাৰণ কৰিছে এয়া কিমান মানুহ বহি আছে পকা ঘৰ